তো হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰ ডি ফ্ৰম নলবাৰী কি খবৰ বহুত নম্বৰত আপোনালোকৰ সকলোৰে মাজত আহি গৈছোঁ মানে গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ তাক মানে অলপ প্ৰব্লেম হৈছিল তো প্ৰব্লেম এতিয়া নকওঁ বাৰু তো পিছত ক'ম আৰু এতিয়া নৱজিত কালিন যাই লওঁ তো নৱজিত আছি নে কিবা নৱজিত আছি নৱজিত নৱ নৱজিত বহুত লুকাই থাকা হা ব'লা যাওঁ নেকি আমি তো গাইজ ভিডিঅ'টো কি হ'ব যাইছে আপোনালোক কৈ আছোঁ একদম স্কিপ নকৰোঁ ভিডিঅ'টো একদম চাই যাওক মজাকৈ তো বলক এটা ভিডিঅ'টো একদম আৰম্ভ কৰি যাওঁ বলক ফাইনেলি ঘৰৰ পৰা ওলাই দিলোঁ নৱজিত আহি যাওঁ না প্ৰথম পথৰ মাজত দেখিনে যাম না কি পথৰ মাজত কি হৈছে কম মজাকৈ বলক আৰু এইফালে চৰকাৰী ঘৰ আছে না একদম বা পূৰা বাহাদুৰি গেছি ভালে গেলা गजब बेइज्जती है এই আমাৰ গাঁও বঢ়িয়া কিন্তু গাঁৱৰ মাজত না ভাল লাগে আৰু বলক 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 টাকলিন চাই লওঁ আৰু গাইছ চক আহি পালোঁ আৰু এটা নতুনকৈ আনিছোঁ গাইছ মানে নতুন মানে দাদাৰে আছিল এই অলপ আগটো ভাঙছিল ভাঙাতে মই জৰা তৰা কৰি কিনে চলা কৰিছোঁ দিয়ক এতিয়া আগৰ দিন যাম ৰ আগৰ দিন কিয় যাম গম পাব আপোনালোকে তোমালোকে ভাইটি চাওঁ ভাই তোমাৰ কি হয় ভিডিঅ' বনালি আৰু ঘূৰি থাকিলে মটো যাম মাথা ঘূৰাই যাব নেকি তুমি ঘূৰি থাকিলি আৰু দে গাইছ ভিডিঅ' মানে এনে কিবা গান নাই কিবা নাই হাই গাইছ এটা থাকি যায় না এটা কথা আছে মানে ঘনচিৰিকা মানে মোৰ এক দেখি ঘনচিৰিকা এখন দিলি নহয় গাইছ হয় না কথাটো তাকেইতো তো আপোনালোকে ভাবি আছে মানে কি কৰিব যাই আছে ভিডিঅ'টো কি হ'ব আপোনালোকে গম পাব তাকে এতিয়া পথলিং যাই লওঁ ৰ'ব ন আৰু ৰূপমো আহি আছে বলক পথলিং যাই লওঁ এই বন্ধুত্ব দেখছি মাতাৰ লগে লগে আহি গ'ল ছেকেণ্ডত আহি গৈছি বাবা কি আহিছে আলি গৈছোঁ হা গাইছ এক কৈছিলোঁ যে মানে আমি ক'লোঁ যে আমি এক জেগাত যামা বুলি কোৱাৰ লগে লগে একদম ঘূৰ্তি মাৰিছোঁ মোবাইল চোবাইল দলমাৰ থৈ আহি গৈছে একদম বেলেগ দেই এলাৰে উদ্দ লাগে কিন্তু ন নৱজিত ক'ত আহ কি হ'ল হাও চেইন পৰা কিবা পৰা গাইছ কি কম মানুহক আৰু বাম আগে কোম্পানী ৰাস্তাত যাওঁ তাতে এটা ক্লিপ লওঁ না আহি যা এই বলক গাইছ যাই লওঁ আগলৈ वाह कुछ जाओ पूजा से नहीं ए बढ़िया एकदम रा 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 भाई रा फांसी की जानी दादा है कि नहीं साबा जाम तो गाइस आही पाई गेलो पथৰৰ মাছ এই চক এফালে দেখছি না গাইস তো এনে বছৰৰ মাজত তো এই ডিক্সিনাটো চাইডেদি এই কোম্পানীটো আমাৰ ইয়াতে হৈ আছে পেপচিকো কোম্পানী মানে অতি সোনকালে মানে কাম গেলা আৰম্ভ মানে এতিয়া যি দেখিছিলে এই ৰাস্তাটো এইফালেতো দেখিছে না এই ৰাস্তাটো সেই ৰাস্তাটো মানে এই কোম্পানীৰে ৰাস্তা তো এই পেপচিকো কোম্পানীটো হ'ব আৰু 6 তাৰিখে আহিছে আমাৰ ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আহিব মানে আৰবৰ পৰা তো এই কোম্পানীটোৰ একদম যিটো হেড তো তেওঁ আহিব আৰবৰ পৰা আৰু কিয় আহিব কৈ আছোঁ এই ওপৰলিন যাই লওঁ আহক মানে মই এই পানীৰ মাজত আছোঁ মাহা এই পানীৰ মাজত আছোঁ গাইছ মই কি কম মানে আৰু মুখ চুখ কলা হ'ব তখন পিছফালৰ পৰা ৰ'দটো পৰি আছে না সেইকাৰণে কাৰ মেছেজ আছে ন মৰে মেছেজ আছে কিজানি বকা আৰু মই এনেকৈ আহি গৈছোঁ একদম নামি গাইছ কি কম আৰু এখন কাছে গেলে নৱজি চাইকেলখন ল তো আহি গেলোঁ এইটো ৰাস্তাটো এইটো একদম ৰাস্তাটো হৈছে ৱাল চোৱাল বঢ়িয়াকৈ দিয়া হৈছে আৰু ইয়াতে হ'ব মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিটো মানে হেৰিৰ পৰা আৰবৰ পৰা আহিব ছাৰজন তো তেওঁলোকে মানে ইয়াত ভূমি পূজা কৰিব মানে ভূমি পূজা কৰি কিনে মিটিং হ'ব আৰু ক'ত কি মিটিং হয় মানে ক'ত কি হয় তো দেখাইছোঁ আগৰ দিন চলাওঁ ইয়াৰ পৰা আৰু যাব লাগিব আমি শিলগঢ়িৰ আমাৰ
নতুন দেহৰ মানে যিখন ফুটবল খেলৰ ফিল্ড সেই ফিল্ডত হ'ব মানে মিটিংখন আৰু তাতে বাকী নাই প্ৰচেষ্টা চলি আছে ব্লক চাওঁ তাতে তাক যাই লওঁ হওক আৰু গাইছ এই পথাৰখন যি দেখিছে এতিয়া আপোনালোকে মানে দেখাত সৰু হান পাব পাৰে দক মানে মই একদম আগৰ দিন জনাত দ্ৰোণচন থাকিলে দ্ৰোণচন এটা লৈ দিলোঁ আৰু দ্ৰোণচন নাই যিহেতু দুখীয়া ঘৰৰ চলি এতিয়া কিমান বিঘা আছে জানা মই শুনামতে 163 বিঘা কম নহয় কিন্তু আৰু যোনে পইচা পাইছে একদম মালামাল হৈ গৈছে দক আৰু বানেগুচিৰ পৰা মানে আৰু এটা ভিডিঅ' বনাম তো সেই ভিডিঅ'টো দেখাম আপোনালোক বানেগুচিৰ পৰা ৰাস্তাটো কেনেহান ধৰণৰ হ'ব গোটেইখিনি কম আপোনালোকক এতিয়া বলক আমি শিলখনি ফিল্ডক লৈ যাই লওঁ বলক কিবা আহি গৈছে ৰ'ব কিবা আহিছে কি বস্তু এইবিলাক কি বস্তু খুৰা কি বস্তু ইয়াত পেণ্ডেল হ'ব ন তো গাইছ এতিয়া আৰু এটা পেণ্ডেল হ'ব মজাকৈ এতিয়া বলক তাৰ দিন যাই লওঁ তো গাইছ ফাইনেলি আহি পালোঁ শিলখনি আৰু এইফালে চাওক এইবিলাক একদম কাম ভৰি আছে এই ই গাইছ কৈছে যে ভিডিঅ'টো আৰম্ভ কৰিলে মোক দেখুৱাই বোলে কেনে আহি এইফালে চাইছোঁ তই ই আহা কেন দে ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে कौन है ये लोग कहाँ से आते हैं তো গাইছ মানে এইফালে মই থিয়া দি দেখাওঁ ৰ'ব আপোনালোকে দেখিছে না এইফালে মানে কি যি কৰি আছে এইফালে আগত হ'ব মঞ্চখন আৰু এইটো কি এনে জাপি দেখুৱাই এইফালে চাক কি মজাকৈ মানে দুনিয়াৰ মানুহে কাম কৰি আছে কেনে টাইপৰ হ'ব বা মই ধৰিব পৰা নাই হে কেনে টাইপৰ হ'ব বা বেলেগ হ'ব না অঁ তো এতিয়াতে মানে ক'ব নোৱাৰোঁ আপোনালোক কেনে হ'ব আৰু 6 তাৰিখে হ'ব আপোনালোকক আৰু আজি জয়ন্ত মল্ল ছাৰ আহি গ'ল মানে চাই গ'ল গোটেইখিনি কেনে কি হৈছে কামগিলা ঐ আৰু আগৰ পৰা দেখা নহওক তো গাইছ গোটেইখিনি হৈ গ'ল আৰু এইফালে চাকছোঁ এই ঘৰৰ মোৰ নাও চলি গ'ল আৰু ই দাউৰি বল খেলা কিবা মানে হা তাকেতো কুস্তি দিছে মানে ঘুমটি ৰূপনি নাই কি কৰিবা আৰু মই ভাবিছিলোঁ গাইছ মানে ধুনীয়াকৈ ভিডিঅ'টো বনাম মুখখন কলা হৈছে যায় ন মুখখন কলা হ'ব পাৰে মানে ভাবিছিলোঁ ভিডিঅ'টো মই ধুনীয়াকৈ বনাম এইগিলা এই হাহাকাৰ এই ৰোলাৰৰ মাত কিয়াৰ মেয়াৰ ই বাপৰে এই ভাইয়া চাই আছে ভাবছি কিবা কৰি আছে ভাবছি কিবা কৰিছে এইগিলা মানে কি ক'ম আৰু ব'লা মানে কি তই গাইছ ব'লা মানে ৰূপম ভিডিঅ'টো চাই দি তই অকল কমেণ্ট নিদিবি দেই মানে গাইছ ৰূপমক কৈছিলোঁ যে ব'ল আমি একঠাইত যাম মানে আপি চাব যোৱা কথা আছিল সি ইমান ধুনীয়াকৈ ওলাই কিনি গাল মজাকৈ ওলাই গৈছিল তাৰ চৌগাই গৈছিল কিন্তু তাক কৈছোঁ আমি কৈছোঁ কি নাযাওঁ তই গাইছা হা চাওঁ খেলা চাওঁ ঐ এফালে আছোঁ তই মাইছ চলি ভিডিঅ' আৰম্ভ কৰিলি ধৰ আলে পত গেলা বাহাদুৰ বেছি হয় এইফালে কবস্থান দেখিছা নে এখন আগত কবস্থান পুতি থম তাতে ৰখ নাই ক'ব কিবা কৰিব আহিব আৰু এইটো কৈছে গাইছ বানেগুচিৰ পৰা এইবিলাক আমাৰ লগত ঘূৰি আছে আমাৰ মোক তুলে বসছে গাইছ কি ক'ম আৰু মানে সেই ভাই ইয়াতে চাই আছে ভাবছি কিবা কৰি আছে এইগিলা আলে পথ বলক ব'লা নবজিত ব'লা যাওক তো ব'লা এতিয়া বানেগুচি দিন যাওঁ ৰ'ব তো গাইছ অলপমান খেলা চাং ৰ'ব আগে হেই বাবু হেই শুনা শুন এফালে বাবু এফালে শুনছো শুন এফালে আছো হ'ব ধৰ নহয় মই এফালে বাহ এফালে অৰ্থ গাইছে এফালে নাম লাগি আছো কি নাম হা অৰ্থ গাইছে চাওঁ পেণ্টটো চাওঁ এফালে হেই বাবু ইয়া দাওৰা দেখুৱা আৰু চব লুকুৱালো কি দেখুৱা হয় বাবু আই মায়ে মাতি লৈছোঁ তাক তই মাতি লৈছোঁ তাক এই মাৰিলাক মাথাত
ये रोलर मात केर मेर ये बाबू हे बाबू हे एफला दुचा नि मेफला एफला सु एफला एफला सु नजर भी किंतु हाथ तीन सौ हाथ छाटो की हाथ वाह वाह पिंदिले जे वाह ए वाह बठो আছে পরীক্ষা মই সেকেন্ড ডিভিজন পাইছো নাম বানে কইছে বাবু কি নাম তোর কি পড়িছ না কেমন ক্লাছত হ্যাঁ কেমন লাগছে বল খেলে কেমন লাগছে ভাল লাগছে না গরম লাগে না নাকি হ্যাঁ কিবা খনা তুমি কিবা খনা তুমি কি খ ভাতত খ নেকি তোমাক লৈনো কলি আৰু কি হ'ব দেহাটো মৰৰ তোমাৰ দৰে আঁকে হৈছে বাহ চলিকেইটো বেলেগ হৈছে দেই বাহ মানুহটোতকৈ পেণ্টে বেছি ডাঙৰ তো গাইছ নমস্তি তাত গেলে আৰু মই যাই ল'ম তো গাইছ বানেগুচি আহিলোঁ মানে অলপ ফুৰিব আহিলে বানাইছোঁ দেখি মানে ৰূপমো এক কৈছিলোঁ না মানে বানেগুচি আহিম বুলি কৈছিলোঁ তো সি তাক ইমান ধুনীয়াকৈ মাতিলোঁ খুটিৰ পৰা উঠি কিনে গুচি আহিছে চলি কিন্তু নাহিলে বেয়া হয় না তো শিলখনিৰ পৰা আহিলোঁ আৰু এইফালে সেই আৰু গাড়ী আহিছে আৰু হৰমনাৰ ওপৰতে মানে তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বম ধামাকা ভিডিঅ' হৈ আছে তো 6 তাৰিখেতো বম ধামাকা ভিডিঅ' হ'ব তাৰে পিছতো আৰু মজা মজা ভিডিঅ' বনাম এচিমা কেনে খবৰ অ' এচিমা আছ না ভালে এই বঢ়িয়া দা